মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ভিডিঅ'টোত এক্সাৰচাইজ 8.2 কুৱেশ্যন নম্বৰ 2 প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ শিকিম। আহচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আহোঁ। মই প্ৰশ্নটো লিখি লৈছোঁ। প্ৰথম ইয়াত আমাক কি কোৱা হৈছে, শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। 4টা আমাৰ অপশ্যন দিয়া আছে। সেই 4টা অপশ্যন A, B, C, D দিয়া আছে। তাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ তাক বাছি উলিয়াব কৈছে আৰু লগতে আমাৰ তাৰ জাষ্টিফিকেশ্যন এটা দিব কৈছে। সত্যাসত্য আমাক মানে দেখুৱাই দিব কৈছে। অৰ্থাৎ আমি ছল্ভ কৰি দিব লাগিব, সমাধান কৰি দেখুৱাব লাগিব। এতিয়া মোৰ যে এই অপশ্যনটো যে শুদ্ধ হৈছে তাক মই প্ৰমাণ কৰি দেখাব লাগিব। অৰ্থাৎ এতিয়া মই প্ৰথম অংকটো পাতি লৈছোঁ। 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 + tan স্কোৱাৰ 30 ডিগ্ৰী। এতিয়া আমি মানবোৰ বহাম। প্ৰথমতে 2 লিখিলোঁ, 2 tan 30। এতিয়া আমি tan 30 মান জানিব লাগিব। tan 30 মান জানিবলৈ হ'লে আমি সাইন আৰু কছৰ মান জানিব লাগিব। tan 30 লিখি ল'লোঁ, sin 30 বাই cos 30। sin 30 মান আমি জানো 1/2 আৰু cos 30 মান পালোঁ √3/2। এতিয়া 2 কেঞ্চেল হৈ যাব, হৰ দুটা একেই, গতিকে থাকিলে কি 1/√3। ইয়াৰ মানটো তেনেহ'লে মই লিখি ল'লোঁ 2 পূৰণ 1/√3। তাৰপিছত আমি তলত আছে কি লিখিলোঁ 1 + tan স্কোৱাৰ 30। তাৰমানে tan 30টো মই পালোঁৱেই মান 1/√3 স্কুৱেৰ। তাৰ নেক্সট ষ্টেপটো আমি কি কৰিব লাগিব, এইটো পূৰণ আছে, পূৰণ লিখিলোঁ 2/√3 হ'ব। তাৰপিছত তলত থাকিলে 1 + 1 স্কুৱাৰ মানে হৈছে 1 আৰু √3 স্কুৱাৰ মানে হৈছে 3। √3 দুটা পূৰণ কৰিলে যদি মাল্টিপ্লাই কৰোঁ আমি 3 পাম। নেক্সট ষ্টেপটো আমি কি কৰোঁ, ওপৰতো আমাৰ ঠিকেই আছে, যেনেকৈ আছে আমি তেনেকৈ বহাম। তলত আমি কি কৰোঁ, লসাগু ল'লোঁ। ইয়াৰ তলত 1 এটা আছে, 1 আৰু 3 লসাগু ল'লোঁ, 3 LCM ল'লোঁ। যে এই 1টোৱে হৰটোৱে ইয়াক ডিভাইড কৰিলোঁ, 3 বাৰ গ'ল। 3ৰে 1ক আকৌ মাল্টিপ্লাই কৰিলোঁ, পূৰণ কৰিলোঁ, 3 × 1 = 3 প্লাছ 3ৰে 3 হৰণ কৰিলোঁ, এবাৰ গ'ল, একেৰে আকৌ 1ক পূৰণ কৰিলোঁ, 1 × 1 = 1। আমি ওপৰখিনি আমাৰ একেই আছে, 2/3 আছে, √3 আছে। তলত আমাৰ কি হ'ল 3ৰ লগত 1 প্লাছ কৰিলে 4 হ'ল, 4/3। তাৰপিছত আমি কি কৰিম, 2/3 লিখিলোঁ। এটাত হৈছে হৰণ চিন, হৰণ চিনৰ ঠাইত মই পূৰণ চিন দিলোঁ। পূৰণ চিন দিলে কি হ'ল, পিছৰ ভগ্নাংশটোৰ আমাৰ লবটো হৰ হৈ যায়, হৰটো লব হৈ যায়। এই লবটো হৰ হৈ গ'ল, হৰটো লব হৈ গ'ল। আমি তেতিয়া কি হৈ যাব, 2ৰে 2 × 4 কটাকটি কৰিলোঁ, থাকিলে আমাৰ কি হ'ব, মই এই চাইডে কৰি দিছোঁ, সমান চিন দিলোঁ। ওপৰত থাকিলে তেনেহ'লে 3, তলত থাকিলে 2√3 হ'ল। তাৰপিছত আমি কি কৰিম, এতিয়া আমি কি কৰা যায়, এই 3টোক আমি কেনেধৰণে পাতিম, √3 পূৰণ √3। আমি জানো যে √3 দুটা পূৰণ কৰিলে 3 পাওঁ, লিখিলোঁ। আমি মিলাই ল'বৰ কাৰণে লিখিলোঁ, তলত আছে 2√3। এতিয়া তলৰ √3 ওপৰ √3 কেঞ্চেল হ'ল। আমি তেনেহ'লে ইয়াৰ মানটো পালোঁ, কিমান পালোঁ, √3/2। এতিয়া কিন্তু আমাক ইয়াত অপশ্যনকেইটাত √3/2 দিয়া নাই, এতিয়া আমাক ডিগ্ৰীটোৱে দিছে। এতিয়া আমি চাম কি, চাৰ্টখনত চাম √3/2 আমি ক'ত পাওঁ। এতিয়া চোৱা, √3/2 আমি ক'ত পাওঁ, ইয়াত এফালে গ'লে চাইনৰ কি হয় 60 আৰু এফালে গ'লে cos 30। হয় ইয়াৰ আনচাৰটো sin 60 ডিগ্ৰী হ'ব, নহয় cos 30 ডিগ্ৰী হ'ব, যাৰ মান √3/2। এতিয়া আমি চাওঁ ইয়াত কি দিয়া আছে, sin 60 দিয়া আছে, প্ৰশ্নটোত sin 60 দিয়া আছে, cos 60 দিছে নেকি। হয় আমাৰ কি হ'ব লাগিব, আনচাৰটো sin 60 হ'ব লাগিব, নহয় এইটো cos 30 হ'ব লাগিব। sin 60 দিছে, cos 30 আছে নেকি, নাই চোৱা, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব A। বুজিলা নহয়, √3/2টো আমাৰ ক'ত আছে, sin 60ত আছে। এইটো উত্তৰ মই উলিয়াই দিলোঁ। নেক্সট অংকটো হৈছে, ছেকেণ্ড অংকটোলৈ যাওঁ। ছেকেণ্ড অংকটো কি হ'ব, মানবোৰ বহাই দিওঁ। আমি পাতি লৈছোঁ 1 - tan স্কোৱাৰ 45 ডিগ্ৰী ডিভাইডেড বাই 1 +
10 স্কোৱাৰ 45 ডিগ্ৰী মই আগৰ ভিডিঅ'টোতে কৈছিলোঁ যে সদায় তোমালোকে মনত থবা যে tan 45 ডিগ্ৰী আৰু cot 45 ডিগ্ৰীৰ মান সদায় 1 সেইটো মনত থৈয়ে দিবা গতিকে মই মানটো পাতি দিওঁ চাৰ্টখন নোচোৱাকৈ মই মানটো পাতি দিম 1 মাইনাছ tan 45 ডিগ্ৰীৰ মান 1 আছে 1 লিখিলোঁ তাৰ ওপৰত বৰ্গ লিখিলোঁ তলত আকৌ লিখি ল'লোঁ 1 লিখিলোঁ প্লাছ লিখিলোঁ tan 45 ডিগ্ৰীৰ মান 1 হোল স্কোৱাৰ লিখিলোঁ নেক্সট ষ্টেপত কি কৰিলোঁ আমি বৰ্গ ভাঙি দিলোঁ 1 স্কোৱাৰ বৰ্গ 1 হয় আৰু তলত 1 প্লাছ 1 স্কোৱাৰ বৰ্গ 1 হয় নেক্সট আমি কি কৰিলোঁ 1ৰ পৰা 1 বিগ কৰিলোঁ 0 হ'ল 0/2 হ'ল যিকোনো সংখ্যাৰে 0 ডিভাইড কৰিলে তাৰ ভ্যালুটো আমি কি পাওঁ 0 পাওঁ গতিকে ইয়াত আমি চোৱা মানটো মিলিছে নেকি এই মানটো ক'বাত আছে নেকি অপচন কেইটাত চোৱা A হৈছে tan 90 ডিগ্ৰী B হৈছে 1 C হৈছে 45 ডিগ্ৰী আৰু D হৈছে 0 ডিগ্ৰী গতিকে আমাৰো উত্তৰটো 0 ওলাইছে গতিকে আমাৰ অপচনটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব D বুজি পালা নহয় এতিয়া আমি 3 নম্বৰ অংকটোলৈ যাওঁ 3 নম্বৰ নহয় এটো হৈছে 4 নম্বৰ অংক 4 নম্বৰ অংকটোলৈ যাওঁ তাত লিখা আছে 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 মাইনাছ tan স্কোৱাৰ 30 ডিগ্ৰী ইকুৱেল আমাক কি হৈ উলিয়াব লাগে আমি এতিয়া মান বহাই দিওঁ তাৰ মানবোৰ বহাই দিওঁ 2 ইনটু tan 30 মানটো আমি গম পালোৱে আগতে কি লিখিছিলোঁ 1/√3 লিখিলোঁ এফালে 1 মাইনাছ তলত লিখিছোঁ 1 মাইনাছ tan স্কোৱাৰ বুলি কোৱাৰ লগে লগে 1/√3 স্কোৱাৰ হ'ল তাৰ পিছৰ ষ্টেপটো আমি কি কৰোঁ চোৱা এটো ঠিক ঠাক কৰি ল'লোঁ 2/√3 2টো ওপৰত আছে 2/√3 আৰু ইয়াত মই বৰ্গটো ভাঙি লৈছোঁ 1 স্কোৱাৰ মানে 1 √3 স্কোৱাৰ মানে কি হ'ল 3 নেক্সট আকৌ ষ্টেপটোত আমি ওপৰটো যেনেকৈ আছে তেনেকৈ পাতিছোঁ একো কৰিব নালাগে তলত কি লিখিব লাগিব আগৰ নিচিনা এলচিএম ল'লোঁ ইয়াৰ তলত 1 এটা আছে এলচিএম ল'লোঁ লসাগু ল'লোঁ 3 1 এ 3 ডিভাইড কৰা 3 বাৰ গ'ল 3ৰে আকৌ একক পূৰণ কৰিলা 3 গুণ 3 বিয়োগ এই 3টোৰে এই 3টোক ডিভাইড কৰিলা এবাৰ গ'ল একেৰে আকৌ ওপৰৰ একটো পূৰণ কৰিলা 1 গুণ 1 তাৰমানে আমাৰ কি থাকিলে ওপৰখিনি আমি যি আছে তাকে লিখিলোঁ 2/√3 তলত আমি কি কৰিলোঁ তলডোখৰ চোৱা 3ৰ পৰা 1 গ'ল কি হ'ল 2 হ'ল তলত আছে 3 এইটো আমি কেনে কৰিম চাবা এতিয়া 2/√3 আমি ওপৰটো লিখি ল'লোঁ 2/√3 লিখিলোঁ এটা আছে ডিভাইড হৰণ চিন গতিকে ইয়াক মই পূৰণ চিন দি দিলোঁ পূৰণ চিন দিয়াৰ লগে লগে ইয়াৰ হৰটো ওপৰলৈ যাব লগটো তললৈ আহিব হৰটো ওপৰলৈ যাব মানে ওপৰত এইটো 3টো ওপৰলৈ গ'ল 2টো তললৈ আহিলে এতিয়া 2 কেনচেল হ'ল তাৰ পিছৰডোখৰ আমি কি কৰিম ওপৰত থাকিলে 3 তলত থাকিলে √3 এতিয়া আমি কি কৰিম 3টোক আমি আগৰ অংকটোৰ নিচিনাকৈ √3 পূৰণ √3 লিখিলোঁ আৰু তলত √3 লিখিলোঁ এই 3 ঠাইত কি লিখিলোঁ √3 পূৰণ √3 এতিয়া ওপৰৰ এটা তলৰ √3 কটাকটি গ'ল থাকিলে √3 এতিয়া তুমি আনসাৰ কেইটা চোৱা অপচন কেইটা চোৱা কি দিয়া আছে 60 ডিগ্ৰী দিয়া আছে sin 60 ডিগ্ৰী দিয়া আছে tan 60 ডিগ্ৰী দিয়া আছে sin 30 ডিগ্ৰী দিয়া আছে এতিয়া আমাৰ মানটো দিয়া নাই √3 এতিয়া √3 মানটো আমি ক'ত পাওঁ এতিয়া আমি প্ৰথমতে চাওঁ √3 মানটো ইয়াত পাওঁ নেকি sin 60 cos 60 পাওঁ নেকি এখন চাৰ্টখন চোৱা cos 60 মই √3 পাইছোঁ নেকি নাই সাইনৰ ঘৰত ক'ৰবাত √3 আছে নেকি সাইনৰ ঘৰটো নাই কছৰ ঘৰটো নাই গতিকে এইটো কেনচেল এইটো কেনচেল এইটো কেনচেল সাইন আৰু কছত ক'তো √3 নায়েই অৱশেষত আমাৰ থাকিলে কি থাকিলে অৱশেষত অপচন চি গতিকে শুদ্ধ উত্তৰটো হ'ব চি tan 30 ডিগ্ৰী এইটো শুদ্ধ উত্তৰ tan 60 ডিগ্ৰী এটা tan 60 ডিগ্ৰী আমি লাগিলে উলিয়াই দিব পাৰোঁ একো কথা নাই tan 60 ডিগ্ৰী ইকুৱেল টু আমি কি লিখিলোঁ sin 60 ডিগ্ৰী ডিভাইডেড বাই cos 60 ডিগ্ৰী হ'ল sin 60 ডিগ্ৰী মান কি আছিলে √3/2 আৰু cos 60 ডিগ্ৰী মান হৈছে 1/2 এতিয়া তলৰ ৰুটটো হৰ দুটা একে মিলি আছে থাকিলে কি √3 গতিকে এইফালৰ পৰা তুমি চাব পাৰা যে আমাৰ মানটো আমি উলিয়াই দিলোঁ tan 60 ডিগ্ৰী মানটো √3 অৰ্থাৎ √3 আৰু আমি ইয়াত পাইছোঁ √3 তুমি এনেকৈও মিলাব পাৰা যে cos 60 ডিগ্ৰী sin 60 ডিগ্ৰী sin 30 ডিগ্ৰী ক'তো √3 মান নায়েই
এইখন চাৰ্ট চাইছা ক'তো ৰুট 3 মান নাই গতিকে এই তিনিটা যদি আমি কেনচেল কৰোঁ বাকী অপশ্যন থাকিলে চি গতিকে অপশ্যনটো হ'ব চি